আপোনাৰ শিশুটিও কোল্ড ড্ৰিংক খায় নেকি? যদি খায় তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অভিভাৱক হিচাপে আপুনি বহুত বেছি গুৰুত্ব দিয়াটো বহুত বেছি দৰকাৰ। এটি শিশুৰ শৰীৰটো কিমান ইম্পৰ্টেণ্ট হয় আপোনালোকে জানে। গতিকে ডাঙৰসকলৰ কাৰণে যিহেতু ইমান বেছি ক্ষতিকাৰক হয় কোল্ড ড্ৰিংক, তেতিয়াহ'লে শিশুসকলৰ কিমান বেছি ক্ষতিকাৰকৰ কাৰণে কিমান বেছি ক্ষতিকাৰক হ'ব। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজিৰ ভিডিঅ'টো হৈছে আপোনাৰ কোল্ড ড্ৰিংকৰ ওপৰত। যিহেতু শিশুসকলে গৰমত কোল্ড ড্ৰিংক খাই খুব ভাল পায়, বেছিভাগ শিশুৱে। গতিকে আজি জানো আহক ইয়াৰ পৰা কি কি ক্ষতি হ'ব পাৰে, তাৰ পৰা কি কি আপোনাৰ ক্ষতি হ'ব পাৰে। পোনপ্ৰথমে আপোনাৰ কোল্ড ড্ৰিংকটো কেনেকৈ চিনাকি হয় শিশুসকলে, আমাৰ ডাঙৰসকলৰ পৰাই চিনাকি হৈ যায়। যিহেতু সৰু এটি শিশু, তেওঁলোকে প্ৰথমতে একো নাজানে। যিহেতু ঘৰত আমি কিবা এটা সকাম হ'লে বা গৰম পৰিলে আমি ঠাণ্ডা খোৱাৰ ইচ্ছা কৰোঁ। গতিকে সিহঁতে আনিলে দেখা পায় যে সেইটো কি হয়। গতিকে তেনেকৈ আপোনাৰ পৰিচয়টো হৈ যায় সেইটো যে কেনেকৈ খায়, কি সময়ত খায়। গতিকে তেনেকৈ চিনাকি হয় কোল্ড ড্ৰিংকটো। আৰু সিহঁতে ভাবে যে ডাঙৰে যিহেতু খাব পাৰে আমি কিয় খাব নোৱাৰিম, আৰু তেনেকৈ আপোনাৰ শিশুৱে কোল্ড ড্ৰিংক সেৱন কৰিবলৈ বিচাৰে। গতিকে আহক ইয়াৰ পৰা কি কি ক্ষতি হয় তাকে আলোচনা কৰোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো আজি ভাল লাগিব। আৰু ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিসকলে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিহে যায় যেন। কোল্ড ড্ৰিংকত যিহেতু বহুত বেছি পৰিমাণৰ চেনি থাকে, তাৰ ফলত আপোনাৰ চেনি খোৱাৰ ফলত আমাৰ শৰীৰৰ পৰা কেলছিয়ামো কমিবলৈ আৰম্ভ কৰে। তাৰ পিছত মনত ৰখাৰ শক্তিও কমিবলৈ ধৰে। গতিকে এনেকুৱা ধৰণৰ বহুতো সমস্যাৰ সন্মুখীন হওঁ। আৰু গতিকে বেছিকৈ চেনি খোৱাৰ ফলত ডায়েবেটিক্সো হ'বলৈ আৰম্ভ কৰে, যিটো এইটো এটা সমস্যা য'ত বেছি কোল্ড ড্ৰিংক খালে আপোনাৰ ডায়েবেটিক্স হোৱাৰো সম্ভাৱনা হয়। আৰু এটা সমস্যা সেইটো হৈছে আপোনাৰ দাঁতৰ, য'ত আপোনাৰ বেছিকৈ কোল্ড ড্ৰিংক সেৱন কৰিলে দাঁতৰ সমস্যাও হ'ব পাৰে। যিহেতু আপোনাৰ কোল্ড ড্ৰিংকত চেনি বেছিকৈ পোৱা যায়, এচিড থাকে। গতিকে এচিড আৰু চেনি মিলি দাঁতবোৰ বেয়া কৰি দিয়ে। গতিকে এইটো এটা সমস্যা। আৰু এটা হৈছে আপোনাৰ শকত হোৱা। যিহেতু কোল্ড ড্ৰিংকত বহুত বেছি চেনি পোৱা যায়, আৰু শিশুসকলে যেতিয়া আপোনাৰ কোল্ড ড্ৰিংক বেছিকৈ খাবলৈ ধৰে, শৰীৰটোও শকত হ'ব পাৰে আৰু এক্সট্ৰা কেলৰি বাঢ়িব পাৰে, যাৰ ফলত আপোনাৰ বডিটো শকত হ'বলৈ আৰম্ভ কৰে। তাৰপিছত আপোনাৰ লিভাৰৰ প্ৰব্লেম হ'ব পাৰে। যদি আপুনি কোল্ড ড্ৰিংক সঘনাই খায়, তেতিয়াহ'লে লিভাৰতো সমস্যাই দেখা দিব পাৰে, যাৰ ফলত আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ দেখা দিব পাৰে। আৰু তাৰপিছত আপোনাৰ ব্লাড চুগাৰ বাঢ়িব পাৰে, মূৰৰ বিষ হ'ব পাৰে। যিহেতু চেনি আৰু কেফিন বহুত বেছি মাত্ৰাত কোল্ড ড্ৰিংকত থাকে, এনেকুৱা ধৰণৰ বহুতো সমস্যা আপোনাৰ হ'ব পাৰে। ডায়েবেটিক্স হ'ব পাৰে অতিমাত্ৰা চেনি খোৱাৰ ফলত। আৰু এটা প্ৰব্লেম দেখা পোৱা যায়, সেইটো হৈছে আপোনাৰ হাৰ্ডি দুৰ্বল হোৱা। বেছিকৈ যদি আপুনি কোল্ড ড্ৰিংক সেৱন কৰে, তেতিয়াহ'লে আপোনাৰ হাৰ্ডিও দুৰ্বল হ'ব পাৰে। কাৰণ কিছুমান কোল্ড ড্ৰিংকত এনেকুৱা পদাৰ্থ থাকে য'ত আপোনাৰ হাৰ্ডিবিলাক দুৰ্বল কৰি পেলাব পাৰে। আৰু কেফিনটো হৈছে এনেকুৱা এটা বস্তু য'ত আপোনাৰ সোৱাদবিলাক বঢ়াই দিয়ে। গতিকে খুব বেয়া শৰীৰৰ কাৰণে, আমাৰ ডাঙৰসকলৰ কাৰণে ইমান বেছি বেয়া। গতিকে সৰুসকলৰ কাৰণেও কিমান বেছি বেয়া হ'ব পাৰে আপোনালোক সকলোৱে জানিব পাৰিছে। কোল্ড ড্ৰিংক আৰু আপোনাৰ কোল্ড ড্ৰিংক খোৱাৰ ফলত অভ্যাসো কিছুমান বেয়া হ'ব পাৰে। কাৰণ যিহেতু আৰ্টিফিচিয়েল এটা বস্তু খাওঁতে ভাল এটি বস্তু, হেল্ডি বস্তু এটা খাবলৈ ইচ্ছা নকৰে। গতিকে এনেকুৱা ধৰণৰ ড্ৰিংক আপোনাৰ সন্তানে যাতে নকৰে, সেইটোত আপুনি বহুত বেছি গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবোঁ। কাৰণ শৰীৰটোৱে হৈছে সকলো ফালৰ পৰা মেইন। গতিকে শৰীৰটো যাতে সদায় ভালে থাকে আপোনাৰ শিশুৰ, সেইটোৱে বিচাৰোঁ। গতিকে বন্ধুসকল, আপোনালোকে কিমানখিনি সমস্যা দেখিবলৈ পালে যে কোল্ড ড্ৰিংক খালে কি কি অসুবিধা হয়, য'ত আপোনাৰ কেলছিয়াম কমি যাব পাৰে, আপোনাৰ মনত ৰখাৰ শক্তি আপোনাৰ নাইকিয়া হৈ যাব পাৰে, লিভাৰৰ প্ৰব্লেম হ'ব পাৰে, হাৰ্ডিৰ প্ৰব্লেম হ'ব পাৰে, ডায়েবেটিক্স হ'ব পাৰে, ফেটি লিভাৰ হ'ব পাৰে, শকত হোৱাৰ সম্ভাৱনা থাকে, য'ত দাঁত দুৰ্বল হোৱাৰ সমস্যাও দেখা পোৱা যায়। গতিকে এইবিলাক গোটেই এটা বহুত বেছি ডাঙৰ সমস্যা। এটি শিশুৰ কাৰণে শৰীৰটো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ আৰ্টিফিচিয়েল ড্ৰিংকৰ পৰা সদায় আপোনাৰ সন্তানক দূৰত ৰাখিব। গতিকে আশা কৰোঁ আপোনালোকৰ আজিৰ এই ভিডিঅ'টো অকণমান হ'লেও হেল্পফুল হ'ব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা দিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। ধন্যবাদ।